আজি আকৌ ধুনীয়াকৈ কাটি বাছি ৰেডি কৰি ল'লোঁ নহয়, দেখিছেনে? পিঁয়াজ 2 ধৰণে কাটিছোঁ আৰু লগত বিলাহী। মাংস বনাম এটা নতুন ষ্টাইলত, মানে মোৰ ষ্টাইলত। দেখিলেনে? মছলা পাতি ৰেডি। মাংসটো অলপ ডাঙৰ ডাঙৰ পিচ কৰিছোঁ আৰু গোটেইখিনি মছলা পাতি দি মেলি ধুনীয়াকৈ ৰেডি কৰি ল'ম। সকলো ধৰণৰ মছলা দি মেলি ৰেডি কৰি এয়া দেখিছেনে? অলপ জলকীয়া পাউডাৰ, গৰম মছলা, সকলো ধৰণৰ মছলা দি সানি পুটিকি মাংসখিনি লৈ ল'ম। এনেকৈ অলপ ভালকৈ সানি বানি থ'ব লাগিব আৰু অলপ সময় থ'ব লাগিব। ধুনীয়াকৈ দিছে, লেগ পিচো আনিছোঁ আকৌ দেই। মাংসখিনি এফালে আকৌ মাংসখিনি জুইতহে বনাম দেই। জুইত বনাবৰ কাৰণে জুই ধৰিছোঁ। দেখিছেনে? আমাৰ মানে ঘৰ চৰ চব ভাঙি থোৱা আছে, সেইকাৰণে এনেকৈ নিৰ্দিষ্টকৈ চৌকা নাই। সেইকাৰণে মানে এনেকৈ 2-3টা ইটা দি পিনে এনেকৈ জুই ধৰি পিনে বনাম আৰু বুলি ধুনীয়াকৈ জুইকুৰা ধৰি লৈছোঁ। মই আকৌ জুই ধোৱাত বৰ কেঁচা দেই, কিন্তু হ'লেও ধৰি আছোঁ আৰু জেংখৰি যে কি হয় নাজানো আৰু। ফাইনেলি জুইকুৰা জ্বলিছে আৰু জ্বলো জ্বলো কৰিছে। জুইত বনালে মাংসৰ টেষ্টিটো ধুনীয়া হয়। পিছে এইখিনিতে এটা কথা কওঁ, মই কোনো ৰেচিপিৰ ভিডিঅ' দি থাকোঁ, কিন্তু মই ইমানো ভাল ৰান্ধনি নহয় বাৰু। যিটো বনাওঁ, যিটো কৰি থাকোঁ দৈনন্দিন জীৱনত, সেইখিনি দেখুৱাব চেষ্টা কৰোঁ। দেখিলেনে? ফাইনেলি মোৰ জুই জ্বলি গ'ল। জুইটো জ্বলি গ'ল। জ্বলাৰ পিছত ইয়াত দেখিছেনে কেৰাহীখন পাতি দিলোঁ। কেৰাহীখন এইফালে আকৌ নালটো ভঙা, মানে এইখন ভঙা নহয়, মানে মায়ে ঘঁহোতে এৰুৱালে। কিন্তু এইখন কেৰাহীত বনাই ভাল লাগে, সেইকাৰণে এইখন পেলাই দিয়া নাই। বেলেগ কেৰাহী আছে, কিন্তু বনোৱাহে নাই দেই। ইয়াত কেৰাহী গৰম হৈ গ'ল, মিঠাতেল দি দিলোঁ ধুনীয়াকৈ। তেলটো অলপ গৰম হ'ব দিম। গৰম হোৱাৰ পিছত ইয়াত লগত পাঁচফোৰণ অকণমান দিছোঁ, অকল পাঁচফোৰণহে দিছোঁ দেই। তাৰপিছতে মাংসখিনি ফ্ৰাই কৰি ল'ম, যিহেতু মাংসখিনি ডাঙৰ ডাঙৰ পিচ, আৰু লগত আকৌ অকণমানি কুটি আলু দি দিছোঁ দেই। মাংসখিনি ৰঙা হোৱালৈকে ভাজি ল'ম। মই মোৰ নিজৰ ষ্টাইল, মই এনেকৈ বনাই খাম বুলি দেখিনে? মাংসখিনি ফ্ৰাই হৈ আছে, তেল অলপ বেছিকৈ দিবলগীয়া হ'ল। সেই মাংস ভজা তেলতে আকৌ পিঁয়াজ আৰু দি দিছোঁ। পিঁয়াজ দি মেলি ধুনীয়াকৈ ভাজি লৈছোঁ। পিঁয়াজ চিয়াজ ভাজি ধুনীয়াকৈ সেই তেলখিনিতে আকৌ মাংসখিনি বেলেগ এটা ষ্টাইলত বনাম বুলি ভাবি আছোঁ। পিঁয়াজ দিলোঁ, পিঁয়াজ দিয়াৰ পিছত এয়া বিলাহী দি দিছোঁ। বিলাহীখিনি ধুনীয়াকৈ ভাজি ল'ম বাৰু। ভাজি থাকোঁতেও এইফালে আকৌ মাংস কাঢ়ি লোৱা, মাংসখিনি দেখুৱাব পাহৰিছিলোঁ যে মাংসখিনি কাঢ়ি ল'লোঁ। এইফালে আকৌ জুইত এয়া বিলাহী আৰু পিঁয়াজৰ ধুনীয়াকৈ ভাজি আছোঁ। ৰঙা হৈ যোৱালৈকে ভাজিম। ভাজি ধুনীয়াকৈ তাৰপিছত ফাইনেলি মাংসখিনি তাত দি দিলোঁ। দি মেলি আকৌ ধুনীয়াকৈ ভাজিম অলপ সময়। খিনি ভাজিম পুৰা ৰঙা হৈ যোৱালৈকে, মানে মোৰ ষ্টাইলত বনাইছোঁ। দেখিছেনে? তেল কি ধুনীয়াকৈ কালাৰ দেখিছেনে? ইমান ধুনীয়া কালাৰ। আৰু এইফালে যে বেলেগ ষ্টাইলত কাটিছিলোঁ পিঁয়াজটো, সেইটো দি দিলোঁ। ইয়াত বাটাৰ লাগিছিলে, পিছে বাটাৰ নাছিলে। আৰু অকণমান পানী দিছোঁ, জোখ অনুযায়ী অকণমান পানী দিছোঁ। যিহেতু মাংসৰ পিচটো অলপ ডাঙৰ ডাঙৰ, সিজোতে অকণ সময় লাগিব, সেইটো কাৰণে পানীও দিছোঁ। ফ্ৰাই কৰাতকৈ মানে সিজিলে ভাল লাগিব। ইয়াত দেখিছেনে কেনেকৈ উতলি আছে? এইফালে আকৌ তিয়ঁহ আৰু বিলাহী এনেকৈ কাটি ল'লোঁ চালাডৰ কাৰণে। এইফালে এজনী মই ঘামি জামি অৱস্থা নাই। এইফালে মাংস উতলি আছে, ধুনীয়াকৈ হওঁ হৈ আছে, আৰু তেলটো যেতিয়ালৈকে ওলাই নাহে তেতিয়ালৈকে মানে ৰাখি দিম আৰু। জুইতে ৰাখি দিম। তাৰপৰা ফাইনেলি দিছে মাংস কি ধুনীয়াকৈ জুইৰ পৰা নমাই দিলোঁ, কিন্তু হ'লেও মাংস উতলি আছে। তেলটো দেখিছে কি ধুনীয়া। ফাইনেলি মোৰ থালিখন চাই লওক। এয়া আজি মোৰ ৰাতিৰ সাঁজটো দেই।